নমস্কাৰ। প্ৰথমতে যাইছিলোঁ আপোনালোকক ৰাইমনা অঞ্চলত দুৰ্ঘটনা বুজিব আহিছে। ইয়াতে আজি দেখিছে আপোনালোকে ৰাতি গোট খোৱা মানে দিনৰ ভাগত 10,000তকৈ বেছি মানুহ আছিলে। ইয়াতে কোনো আনন্দিত নাই। মানে আমি যোৱাকালি এনেকৈ এটা প্ৰগ্ৰাম পাইছিলোঁ, মানে শুনিছিলোঁ ইয়াতে উদ্বোধনী হ'ব বুলি ৰাইমনা অঞ্চলত, আৰু পিছত গম পালোঁ যে সেইটো কুচুগত কোনোবা এটা অঞ্চলত অপেনিং হৈ গৈছে আমাৰ উদ্যানখন। কথাটো হ'ল যিবিলাক মানুহে লৈ গৈছে আমাৰ এইখিনি কথা ক'ব লগা আছে। এই ডিমাণ্ডটো আজিৰ নহয়। ভূপেন্দ্ৰনাথ ব্ৰহ্ম যিবিলাক নাম জানে 86-87ৰ পৰাই এই এলেকাটো ৰাষ্ট্ৰীয় উদ্যান হ'ব লাগে বুলি, জুমদাটো ইকো টুৰিজিম চেণ্টাৰ হ'ব লাগে বুলি এই ৰাইমনা পথাৰত আহি এটা মিটিং কৰি দিছিলে। সেইটো এতিয়া যিমান নহয়, এইটো দীৰ্ঘদিনকালীন আমি ইন্তজাৰ কৰাৰ পিছত, অপেক্ষা কৰাৰ পিছত অৱশেষত আমি উদ্যানখন পাব সক্ষম হলো। এইটো 6 দা নেশ্যনেল পাৰ্ক। তাৰপিছত আমি যিবিলাক মানুহ লৈ গৈছে সিহঁতক আকৌ এই বস্তুটো মানে সিহঁতৰ মানে জ্ঞাতে আমি এইটো জনাব খোজো। এইটো হৈছে কুচিগড় ডিভিজনৰ আণ্ডাৰত পৰে। ইয়াৰ ভিতৰত 4টা ৰেঞ্জ আছে। লাষ্ট আমাৰ ৰেঞ্জটো হৈছে ৱেষ্টাৰ্ণ ৰেঞ্জ, চেণ্ট্ৰেল ৰেঞ্জ, তাৰপিছত চানফান ৰেঞ্জ, তাৰপিছত আৰু এটা আছে ইষ্টাৰ্ণ ৰেঞ্জ। এই মানুহবিলাক যদি নলেজত নাই যে ৰাইমনা বুলি জেগাটো ক'ত আছে, উদ্যানখন ক'ত হ'ব লাগে, এইখিনি জেগা হৈছে ৰাইমনা, য'ত আমি ষ্টেণ্ডিং থিয় হৈ আছো এতিয়া ৰাতিৰ টাইমত। এইখিনি জেগা হৈছে ৰাইমনা নেশ্যনেল পাৰ্কৰ মেইন এন্ট্ৰেন্স গেট। নাই, টেকনিকেলি প্ৰব্লেমটো বহুত আছে। যোৱাকালিৰ দিনত কমেও 200 গাড়ী আহিছে। ৰাইমনা লোকেশ্যন মানে গুগলত চাই পেলাই এইটো এড্ৰেছত আহিছে। ইয়াৰ পৰা আমি ঘূৰাই দি পঠাবলগীয়া হৈছে যে ইয়াতে নহয় উদ্বোধনী, তাতহে হ'ব বেলেগ ৰেঞ্জৰ। ত' এইটো টেকনিকেলি প্ৰব্লেম আছে। আৰু ভৱিষ্যতত ৰাইমনা ৰেঞ্জৰ নামত যদি আকৌ কোনো আমি দেখিছো ভৱিষ্যতত কোনো আকৌ মানে ডেভেলপমেণ্টৰ স্কিম নাহে, কিয়নো ইয়াতে মেনশ্যন কৰা হৈছে যে ৰাইমনাত অলৰেডি আহি গৈছে নেশ্যনেল উদ্যান। সেই মৰ্মে আমাক খালি নামাকৰণটো দি পেলাই গোটেইখিনি সুবিধাটো সিহঁতে আমি লৈ যোৱাটো দেখা পাই আছো। তাৰ মানে ক'ব গ'লে আমাৰ মানে গেলা পচা মানে আলুৰ নিচিনা, আলু গেছৰ নিচিনা আমাক বনালে। হয়, যিহেতু 4টা ৰেঞ্জ আছে, 4টা ৰেঞ্জৰ সম উন্নয়ন হ'ব বা 4ফালে চাগে 4খন দিশ থাকিব। গতিকে ৰাইমনাৰ যিটো অঞ্চল বা নাম চাগে ইয়াত মূল গেট ইয়াত হওক বা এই গেট। আমাৰ মেইন দাবীটো এইটো হৈছে, কিয়নো নামাকৰণটো ৰাইমনা ৰেঞ্জৰ নামত হৈছে, এইটো আজিৰ ডিমাণ্ড নহয়। সেইকাৰণে ৱেলকাম এন্ট্ৰেন্স গেট যোনটো মেইন গেট হ'ব লাগে, সেইটো ৰাইমনাতে হ'ব লাগে। সেইকাৰণে ইয়াৰ গোটেই পাব্লিকবিলাক গোট খাইছে। গাঁওবুঢ়াবিলাক আছিলে, ইয়াতে বুদ্ধিজীৱীবিলাক আছিলে, ৰাতি হোৱাৰ কাৰণে গুচি গ'ল। কোনো মতে কম্প্ৰমাইজ নাই। আমাৰ মেইন গেটটো, ৱেলকাম গেটটো ইয়াতে লাগিব ৰাইমনা। আৰু মোৰ আশা এইটোৱে, আমি ৰাইমনা বাসিন্দা হিচাপে আমাৰ মনত বহুত দুখ লাগিছিল। কিন্তু বহুত দিনৰ আগৰে পৰা যে এই ৰাইমনা নেশ্যনেল পাৰ্কটো আমাৰ এই সুবিধাজনক কামটো যেনে আমাৰ ইয়াৰ ৰাইমনাত হ'ব লাগিছিল, কিন্তু আজি আমাৰ ৰাইমনাত নোহোৱা কৰি বেলেগ ঠাইত হৈ গৈছে। এইটো আমি মানি ল'ব নোৱাৰোঁ। আমি ৰাইমনা বাসিন্দা হৈ যেনে তেনে হ'লেও আমাৰ মেইন গেটটো আমাৰ ৰাইমনাত হ'ব লাগে। এইটো আমি আশা কৰোঁ ৰাইমনা বাসিন্দা হিচাপে। এইটো আমি মানি ল'ব নোৱাৰোঁ। সেইটোতো আমি যোৱাকালি গম পোৱাৰ নিচিনা বুলি, যেনিবা যোৱাকালিতো সেই কি কয় প্ৰৱেশ কৰিব পাৰোঁ। মানে আমাৰ ৰাইমনা ৰেঞ্জত আহিলে এইটো চমুল অঞ্চলটোৰ নামত উদ্যানখন হ'ল। আপোনাৰ মনত থাকে নিশ্চয় আনন্দ লাগি থাকে। আপুনি উঠিয়ে থকা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে, এতিয়া আপোনালোকৰ ক'বলগীয়া কি আছে? নিশ্চয় प्रथमते माने मैं बरद कम बर'नि होदों सिगाङावनो आङो बे समाव অসমীয়াটো বুজি পাব আপোনাৰ আনা বুজিব নহয় এতিয়া আচ্ছা এই সময়ত মই প্ৰাগ নিউজ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি সদৌ সমূহ অসমবাসী আৰু আমাৰ বিটিআৰ বাসীসকলক আপোনালোকৰ জৰিয়তে
আমাৰ এটা শুভেচ্ছা জনাই এতিয়া আমি এই মুহূৰ্তত যেটো আমি মানে এই জাষ্ট পৰহি যোৱাকালি হয় যেটো মানে আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক যেটো উদ্বোধন হৈছে সেই উদ্বোধনটো লৈ আমি অতি আনন্দিত আছিলে আমি সকলোৱে ইয়াৰ যিমান ৰায়মনা অঞ্চল ৰায়মনা ৰেঞ্জৰ আণ্ডাৰত বহুত গাঁও আছে যেনেকে ধৰি লওক কমচে কম 100টা মান গাঁও আছে 52টা যাই হওক সেই অঞ্চলৰ গাঁও সেই অঞ্চলৰ ৰাইজে শুনিখিনি ইমান আনন্দ লাগিছে যে এইবাৰ আমাৰ ইমান বছৰৰ অপেক্ষাৰ পাছত এইবাৰ সেই আমাৰ যেটো এটা হয় সুবাৰ্তাটো আহিলে সেইটো লৈ কিনি আমি ৰাইজে ইমান আনন্দিত লাগি আজিলৈকে মানে খুব খুশিত আছিলে কিন্তু এতিয়া আজি দিনটো গুচি গৈয়ে আমি শুনা পালো যে এই যেটো উদ্বোধন কৰা হৈছে সেই উদ্বোধনটো বেলেগ এটা ৰায়মনাৰ নামত বেলেগ এটা জাগাত হৈ আছে খুচু মানে সেইটো আপোনাৰ পিপচু না কিবা এটা আৰু জাগা সেই জাগাত মানে ৰায়মনাৰ নামত তাতে মানে গেটখন উদ্বোধন কৰা হৈছে গতিকে সেই উদ্বোধনত আমি কোনো কেতিয়াও মানি ল'ব নোৱাৰো আমি সমূহ ৰাইজ সমূহ আমাৰ ৰায়মনা ৰেঞ্জৰ আণ্ডাৰত যিমান ৰাইজ আছে আমি মানি ল'ব নোৱাৰো কিয়নো সেই প্ৰস্তাৱখন আছিলে অতি পুৰণি গতিকে আমি সেই প্ৰস্তাৱখন যেটো মানে তেতিয়া যেনেকে আমাৰ কি কয় পাৰ্মিনাছ দা তেখেতে কৈ গৈছে যে উপেন্দ্ৰ নাথৰ পৰা সেইটো প্ৰস্তাৱটো আছিলে আজি ইমান বছৰ যোৱাৰ পাছত আমি সেই মানে এটা সুখবৰটো পালো তাত পোৱাৰ স্বত্তেও যদি আমি হেৰুৱাব লগা হয় বা আমাৰ কাণ্ডৰ ওপৰত বন্দুকটো ৰাখি যে গুলি মাৰিব সেইটো আমি কেতিয়াও এই অঞ্চলৰ ৰাইজে মানি ল'ব নোৱাৰে গতিকে আমাক সেই উদ্বোধন আৰু সেই গেটখন যেটো ৰায়মনা নেশ্যনেল পাৰ্ক গেট সেইটো আমাক লাগিবই লাগিব আমি মানি ল'ব নোৱাৰো সেইটো আমি সদায় আমি মাতি থাকিম যেতিয়ালৈকে আমাক সেইটো পূৰ্ণ কৰি দিব নোৱাৰে তেতিয়ালৈকে আমি প্ৰটেষ্ট কৰিবলৈ আমি সাজু হৈ থাকিম